আমি ইতিমধ্যে এক্সাৰচাইজ 8.1 যিবোৰ অংক আছে কৰিছিলোঁ হয়তো আমি যদি চোৱা নাই প্লেলিষ্টত লিংক দিম তোমালোকে চাই ল'বা। আৰু 8.2 এক্সাৰচাইজত যিখিনি অংক আছে সেই অংকসমূহ কৰিবৰ কাৰণে মই তোমালোকৰ হাতৰ 5টা আঙুলি এটা টিক শিকাইছিলোঁ। যদি তোমালোকে সেইটো চোৱা নাই তোমালোকে মই ডেছক্ৰিপশ্যন লিংক দিম, তোমালোকে তাত গৈ তোমালোকে চাই ল'বা। আজি আমি এক্সাৰচাইজ 8.2 আৰম্ভ কৰিব লৈছোঁ। তোমালোকে মোৰ লগতে কিতাপখন উলিয়াই লোৱা। আমি এক্সাৰচাইজ 8.2 খিনি অংকখিনি সহজ নিয়মত বা কেনেকৈ সহজে কৰিব লাগে তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম। So, প্ৰথম আমি এক্সাৰচাইজ 8.2 প্ৰথম যেটো 1 নম্বৰ কোৱেশ্চন আছিলে তাত মান নিৰ্ণয় কৰা। তাত আছিলে তোমাৰ sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 cos 60 ডিগ্ৰী। তো আমাক এখানে কি লাগিব sin থিটাৰ যিসমূহ মান আছিলে sin 0 ডিগ্ৰী sin 30 sin 45 মানে cos ৰ 10 ৰ মানখিনি লাগিব। তো এই মানখিনি তোমালোকে মুখস্থ হ'ব লাগিব। সো এতিয়া sin 60 ডিগ্ৰী মানটো হ'ল √3/2 cos 30 ডিগ্ৰী মানটো হ'ল √3/2 প্লাস sin 30 মানটো হ'ল 1/2 আৰু cos 60 মানটো হ'ল 1/2। এটা কি কৰিলো ইয়াতে ওপৰত তোমাৰ আছে √3 আৰু √3 কোণ কৰিলো কিমান পালো আমি 3 পালো আৰু 2 দুগুণ আমি কিমান পালো 4। এটা এটা প্লাস দিলো 1 গুণে 1 2 দুগুণ 4। এতিয়া ইয়াতো 4 আছে হৰটো একেই হ'ল, গতিকে আমি ইয়াৰ পৰা লসাগু ললো। লসাগু পালো আমি 4, ইয়াত থাকিলে 3 আৰু ইয়াত থাকিলে 1। 3 + 1 কি পালো 4, তললৈ আছে 4। এটা 4 আছে 12 গ'ল 4 গুণে 4, অৰ্থাৎ ইয়াৰ মানটো কিমান পালো আমি 1 পালো। ঠিক আছে। এতিয়া ইয়াৰ পাছতে আমি কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চন নম্বৰ 2 টো আমি কৰিম। কোৱেশ্চন নম্বৰ 2 আছিলে 2 tan 45 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী মাইনাস sin square 60 ডিগ্ৰী। That's a 2 tan 45 ডিগ্ৰী, so tan square 45 ডিগ্ৰী plus cos square 30 ডিগ্ৰী minus sin square 60 ডিগ্ৰী। এতিয়া 2 হ'ল tan 45 ডিগ্ৰী মানটো 1, ইয়াত আছে স্কয়াৰ, গতিকে আমি ৰাখিলো স্কয়াৰ। cos 30 মানটো হ'ল √3/2, ইয়াত আছে এটা স্কয়াৰ, গতিকে আমি ৰাখি দিলো স্কয়াৰ। মাইনাস sin 60 মানটো হ'ল √3/2, ইয়াত আছে স্কয়াৰ, আমি ৰাখি দিলো স্কয়াৰ। গতিকে মই ইয়াত দেখিম যে দুটা বস্তু একে আছে। ইয়াৰ যেটো মান আছে √3/2 আছে, ইয়াৰ মানটো একে √3/2 আৰু এটা বিয়োগ কৰা আছে, গতিকে এটো কেনসেল গুচি গ'ল। আৰু ইয়াত থাকিলে 1 স্কয়াৰ মানে কি 1 হ'ব, 2 গুণে 2, অৰ্থাৎ ইয়াৰ মানটো হ'ব তোমাৰ 2। তুমি নিশ্চয় বুজি পাইছা, যদি বুজি পোৱা নাই মোক কমেন্ট কৰি জনাবা। মই নেক্সট ভিডিঅ'ত আকৌ তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। এবাৰ আহিছো আমি 3 নম্বৰলৈ। তোমালোকে মোৰ লগত একেলগে কিতাপখন মেলি ল'বা, তোমালোকে বুজিবলৈ সহজ হ'ব। 3 নম্বৰত আছে তোমাৰ cos 45 ডিগ্ৰী, তললৈ আছিলে sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী। এতিয়া প্ৰথমতে ওপৰত লিখা আছে cos 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী মানটো হ'ল 1/√2। ইয়াত তলত তোমাৰ আছিলে sec 30। এটা চাবা দেই sin cos tan এই তিনটা অনুপাত কি হ'ব, উল্টা হ'ব। ইয়াৰ sin ৰ উল্টা হ'ব cosec, cos ৰ উল্টা হ'ব sec আৰু tan ৰ উল্টা হ'ব cot। এতিয়া তোমাৰ sec 30 আছে, তোমাৰ sec 30 টো কি হ'ব তোমাৰ cos ৰ তোমাৰ উল্টা হ'ব। এতিয়া cos 30 যেটো ভ্যালু আছে তোমাৰ √3/2 আছিলে, এতিয়া তোমাৰ sec 30 ভ্যালুটো হ'ব 2/√3। ঠিক আছে, cosec 30 টো কাউন্ট হ'ব sin ৰ উল্টা হ'ব। sin 30 মানটো আছিলে 1/2, গতিকে cosec 30 মানটো হ'ব 2। ঠিক আছে। এতিয়া আমি কি কৰিম, ইয়াত ওপৰলে আছে 1/√2 একে দেখিলে, তললে আছে 2/√3 প্লাস 2, গতিকে ইয়াৰ পৰা আমি কি কৰিম √3 টো আমি এলসিএম লম। √3 টো এলসিএম আহিলে ইয়াত তোমাৰ আছিলে √3 আৰু এলসিএম আছে আমাৰ √3, গতিকে ওপৰৰ সংখ্যাটো কি হ'ব একে থাকিব। কিন্তু দুইটালে এটা আছিলে আৰু ইয়াৰ এলসিএম কেন পাইছিলো আমি √3 পাইছিলো, গতিকে আমি 2 √3 ৰে পূৰণ কৰিব লাগিব। ঠিক আছে। এটো হ'ল 1/√2 আৰু তললে কি আহিলে 2 + 2√3/√3। এতিয়া এই গোটেই 1/√2 সংখ্যাটো কি কৰা আছে 2 + 2√3/√3 এ হৰণ কৰা আছে, গতিকে আমি কি কৰিম
আমি প্ৰথমতে 1 বাই ইয়াত ৰুটটো ৰাখিলোঁ আৰু এই সংখ্যাটো যিটো হৰণ কৰা আছিলে গতিকে আমি পূৰণ কৰিলোঁ পূৰণ কৰিলে কি হ'ব উল্টা হ'ব ৰুট 3 ওপৰলৈ গ'ল তললৈ আহিলে 2 প্লাছ 2 ৰুট 3 ওপৰলৈ এইটো কি হ'ল হৰণ কৰা আছিলে পূৰণ কৰাৰ কাৰণে কি হ'ল উল্টা হৈ গ'ল মানে 1 বাই ৰুটটো হ'ল পূৰণ ৰুট 3 ওপৰলৈ গ'ল তললৈ আহিলে 2 প্লাছ 2 ৰুট 3 এতিয়া মই মোহাৰি লৈছোঁ দেই এতিয়া আমাৰ কি হ'ব ৰুট 3 আকৌ পূৰণ কৰিলোঁ ৰুট 3 মানে ৰুট 3 হ'ল তললৈ কি আহিলে ৰুটটোৱে তোক পূৰণ কৰিলোঁ 2 ৰুটটো হ'ল প্লাছ ৰুটটোৱে আমি ৰুট 3 পূৰণ কৰিলে কিমান হ'ব ৰুট 6 ঠিক আছে এতিয়া আমি কি কৰিব আমি এটা সংখ্যাটো এনেকৈ থৈ দিব নোৱাৰোঁ কি কাৰণে নোৱাৰোঁ কাৰণ ইয়াত তললৈ কি আছে অপৰিমেয় সংখ্যা আছে গতিকে আমি ইয়াৰ হৰটো পৰিমেয় কৰিব লাগিব আৰু হৰটো কৰিবৰ কাৰণে কি কৰিব লাগিব আমি ইয়াত এনেকুৱা ধৰণৰ একেটা সংখ্যা আমি তলৰ পৰা পূৰণ কৰিব লাগিব ইয়াত আছিলে কি প্লাছ এটা সংখ্যা আছিলে 2 ৰুট 2 প্লাছ 2 ৰুট 6 গতিকে আমি ইয়াত তলৰ পৰা পূৰণ কৰিব লাগিব 2 ৰুট 2 মাইনাছ 2 ৰুট 6 এইফালে পূৰণ কৰিব লাগিব আমি 2 ৰুট 2 মাইনাছ 2 ৰুট 6 কাৰণ ইয়াৰ হৰটো কি আছিলে অপৰিমেয় আছিলে গতিকে আমি হৰটো ইয়াৰ পৰিমেয় কৰিব লাগিব আৰু হৰটো পৰিমেয় কৰাৰ কাৰণে কি কৰিব লাগিব আমি এনেকুৱা দুটা একে সংখ্যা আমি ইফালে পূৰণ কৰিব লাগিব কিন্তু ইয়াত প্লাছ চিন হোৱাৰ কাৰণে আমি ইয়াত মাইনাছ এ পূৰণ কৰিব লাগিব এতিয়া এটা সূত্ৰটা পৰি গ'ল ইয়াৰ পৰা যে এইটো হ'ল a প্লাছ b ইনটু a মাইনাছ b গতিকে ইয়াৰ পৰা কি সূত্ৰ পৰিব a স্কয়াৰ মাইনাছ b স্কয়াৰ যদি ইয়াত a বুলি ক'লে কি আছে এটা আছে 2 ৰুট 2 স্কয়াৰ হ'ব মাইনাছ b টো কিমান 2 ৰুট 6 স্কয়াৰ হ'ব আৰু ওপৰলৈ কি আছে ৰুট 3 আমি এই গোটেই সংখ্যাটো কি আছিলে এইফালে 2 ৰুট 2 মাইনাছ 2 ৰুট 6 হ'ব আমি পূৰণ কৰিব লাগিব এতিয়া যদি মই ইয়াত চাওঁ 2 স্কয়াৰ মানে কিমান 4 ৰুট 2 স্কয়াৰ মানে কিমান 2 বিয়োগ 2 স্কয়াৰ মানে কিমান 4 আৰু ৰুট 6 স্কয়াৰ মানে কিমান 6 মানে ৰুট 6 আৰু ৰুট 6 পূৰণ কৰিলে কি হ'ব 6 হ'ব এতিয়া আমি ব্ৰেকেট ওপেন কৰোঁ ৰুট 3 2 ৰুট 2 পূৰণ কৰোঁ ইয়াত ফাৰ্ষ্ট 2 টো আহিবই এইফালে যাব ৰুট 3 পূৰণ ৰুট 2 হ'লে ৰুট 6 মাইনাছ 2 থাকিবই আৰু পূৰণ কৰিলে হ'ব ৰুট 3 ৰুট 6 এইটো হ'ব ৰুট 18 তলে এইখিনি লিখি লোৱা ষ্টেপ বাই ষ্টেপ যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবা মোক কুৱেশ্যন কৈ দিবা নেক্সট ভিডিঅ'ত তোমালোকে সেই কুৱেশ্যন পাব কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তলে এইখিনিকে লিখি লোৱা মই অলপ মোহাৰিছোঁ এতিয়া এই পাঁচৰ ষ্টেপটো কৰিছোঁ 4 দুগুণ কিমান হ'ব ইয়াত 8 বিয়োগ 4 ছগুণ কিমান হ'ব 24 আৰু ওপৰলৈ কি লিখিম ইয়াত 2 ৰুট 6 মাইনাছ 2 ৰুট 18 এতিয়া যদি মই ইয়াত চাওঁগৈ 2 ৰুট 6 টো কি ইয়াতো সোমাই আছে কেলৈ সোমাই আছে কাৰণ এইটো 6 আছে 18 আছে কাৰণ 6 18 বাৰ যায় গতিকে মই কি কৰিব পাৰোঁ ইয়াৰ পৰা 2 ৰুট 6 টো মই কমন ল'ব পাৰোঁ এতিয়া কি থাকিব ইয়াত 1 থাকিব আৰু এইফালে কি থাকিব অকল ৰুট 3 থাকিব কাৰণ ৰুট 3 পৰা ৰুট 6 হ'লে কিমান ৰুট 18 হ'ব আৰু তললৈ আছে ইয়াত কিমান হ'ব তললৈ 1824 বিয়োগ কৰিলে কি হ'ব মাইনাছ 16 এতিয়া 2 বাৰ গ'ল 2 গুণে 2 2 8 গুণ 16 মানে ইয়াত থাকিলে মাইনাছ ৰুট 6 ইনটু 1 মাইনাছ ৰুট 3 বাই তললৈ আছে কিমান এইটো 8 হৈ গ'ল এতিয়া কি হ'ব মই ব্ৰেকেটটো ওপেন কৰিম মাইনাছ আছিলে মাইনাছ ৰুট 6 হ'ব মাইনাছে প্লাছ আৰু পূৰণ কৰিলে হ'ব কিমান ৰুট 18 তললৈ আছে কিমান ইয়াত 8 এতিয়া ইয়াত যে ৰুট 18 লিখা আছে ৰুট 18 মানে কিমান গম পাইছনে ৰুট 18 মানে হ'ল কিমান 2 পূৰণ 9 হ'ব কাৰণ 2 9 18 আৰু 9টো কি সংখ্যা বৰ্গ সংখ্যা গতিকে ইয়াৰ পৰা কি হ'ব স্কয়াৰ ৰুটটো 3 আহিব ভিতৰত আছে কিমান ৰুটটো গতিকে ভালকৈ লিখিলে হ'ব আৰু 3 ৰুট 2 মাইনাছ ৰুট 6 বাই 8 এইটো মাইনাছ আছিলে গতিকে এইফালে গুচি গ'ল এইটো 18টো এইফালে আহিলে 18 হ'লে কিমান 3 ৰুট 2 আৰু মাইনাছ ৰুট 6 বাই 8 এইটো হ'ব ইয়াৰ আনচাৰটো তোমালোকে এবাৰ ভালকৈ চাই লওঁ যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবা মই নেক্সট ভিডিঅ'ত তোমালোকৰ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম
এবার আমি কুৱেশ্যনত 4 কৰিব লৈছোঁ। কুৱেশ্যন 4 লিখা আছে sin 30 plus tan 45 degree minus cos 60 by sec 30 plus cos 60 plus cot 45. So এটা sin 30 মানে 1 by 2 plus tan 45 মানে 1 minus cos 60 মানে 2 by root 3. sec 30 মানে 2 by root 3 plus cos 60 মানে 1 by 2 plus cot 45 মানে 1. তুমি সেই মানবিলাক এনেকৈ মুখস্থ হ'ব লাগিব। এতিয়া এটা আছিলে তোমাৰ 2 আৰু root 3, গতিকে ইয়াৰ পৰা LCM ল'লো মই লসাগু, কেনে পালো মই 2 root 3 পালো। ইয়াৰ আছে 2, এইটো লসাগু হ'ল 2 root 3, গতিকে ইয়াত কি আছে root 3 বেছিকৈ আছে, গতিকে root 3 আকৌ পূৰণ কৰিলে root 3 গুণে root 3 প্লাছ এইটো 2 root 3 আছিলে, গতিকে ইয়াত 1 আছিলে হৰ, এতিয়া লসাগুটো তোমাৰ 2 root 3 আছিলে, গতিকে একক মই 2 root 3 পূৰণ কৰিলে 2 root 3 হ'ল মাইনাছ ওপৰত 2 আছিলে তললৈ root 3, লসাগুটো আছিলে 2 root 3, গতিকে ইয়াত বেছিকৈ 2 আছিলে, 2ৰে পূৰণ কৰি পালোঁ মই 4। ঠিক সেইদৰে তলতো মই একেধৰণে পালোঁ। ইয়াতো আছে হৰত 2 root 3, ইয়াতো আছে হৰত 2 root 3, দুটা কাট গুচি গ'ল। ওপৰত আছে এতিয়া root 3 plus 2 root 3, মানে কি হ'ল root 3 আছে দুটা, ইয়াত এটা আছে root 3, root 3 কেইটা হ'ল টোটেল 3টা হ'ব 3 root 3 minus 4, এটা minus 4, root 3 আছে ইয়াত এটা, দুটা আৰু 3টা root 3 আছে ইয়াত plus 4। এতিয়া এইটো একেই হয়, কি হ'ল হৰটো কি হয় অপৰিমেয় সংখ্যা, আমি হৰটো কি হ'লে পৰিমেয় কৰিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব আমি তলে যেটো সংখ্যা আছে 3 root 3, এইটো কি প্লাস চিন লিখা সংখ্যা আছে, গতিকে আমি মাইনাস চিন লিখি পেলাই এনেকুৱা দুটা সংখ্যা আমি ইয়াত পূৰণ কৰি দিব লাগিব। এই পূৰণ কৰিলে কি হ'ব ইয়াৰ হৰটো পৰিমেয় হৈ যাব। যদি আমি চাওঁ এইটো কাট গুচি গ'ল, 1 পালে ইয়াৰ নিচিনা একেই ওলাব হ'লে, তাহলে ক'ব পৰা যায় এইটো ক'ৰ পৰা আহিলে, যদি আমি এইটো মানে কি কৰিছোঁ প্লাস চিনৰ সংখ্যাটো কি কৰিলে আমি মাইনাস চিনৰ সংখ্যা এটা পূৰণ কৰিলে হৰটো কি হয় ইয়াৰ পৰিমেয় হৈ যায়। তাৰ কাৰণে আমি এনেকুৱা সংখ্যা এটা ইয়াক তলৰ পৰা পূৰণ কৰি দিলোঁ। এতিয়া এইটো সূত্ৰ পৰি গ'ল, এইটো a minus b into a minus b, সূত্ৰটো কি পৰিব a minus b whole square, আৰু তললৈ কি কৰিলে a plus b into a minus b, মানে সূত্ৰটো পৰিলে a square minus b square। ঠিক আছে। এতিয়া এইটো হ'ল a minus b whole square, তাৰ পৰা কি আহিব a square minus twice a b plus b square, আৰু ইয়াত তললৈ কি আহিব a square মানে কিমান 3 square 9 হ'ব, root 3 square হ'লে 3 হ'ব, 4 square হ'লে কি হ'ব 16। এতিয়া এতিয়া কি হ'ব 9 3 গুণ 27 বিয়োগ 16, 3 স্কয়াৰ কিমান হ'ব 9, root 3 স্কয়াৰ কিমান হ'ব 3, 2 3 গুণ 6, 6 4 গুণ কিমান হ'ব 24, root 3 প্লাস 4 স্কয়াৰ হ'লে কিমান হ'ব 16। তো 9 3 গুণ 27, 27 যোগ 16 হ'লে কিমান হ'ব 43 বিয়োগ এইফালে আছে 24, root 3, আৰু তললৈ কিমান হ'ব 27 16 হ'লে হ'ব 11। এইটো ইয়াৰ আনসাৰ। তোমালোকে কুৱেশ্যন নম্বৰ 6 আৰু 5 আৰু 6 টো কৰিবা, তোমাক কম দিছোঁ, আৰু যদি কৰিব নোৱাৰা মোক ক'বা, মই কমেণ্ট কৰিম, মই নেক্সট ভিডিঅ'ত কৈ দিম। চ' আমি ইয়াৰ 7টো কৰিব লৈছোঁ, য'ত লিখা আছিলে 4 sin 30, 4 টো পৰি গ'ল sin 30 ভেলুটো 1/2 প্লাছ cos স্কয়াৰ 45, cos ভেলুটো কি হয় 1/√2, আৰু এইফালে কি আছিলে স্কয়াৰ, গতিকে এইটো স্কয়াৰ কৰি দিলোঁ, মাইনাছ 4 টো পৰি গ'ল cos 60 ভেলুটো হ'ল 1/2, এইটো হ'ল হোল স্কয়াৰ, তললৈ তোমাৰ আহিলে 2 2 হ'ব, sin 30 ভেলুটো 1/2, cos 30 ভেলুটো কি হয় √3/2 প্লাছ tan 40 ভেলুটো হ'ল 1, স্কয়াৰ কাৰণে স্কয়াৰ হ'ল। এতিয়া কি হ'ল 2 বাৰ গ'ল তোমাৰ 2 2 গুণ 4, আৰু ওপৰত আছে গতিকে 2 আছে প্লাছ 1 স্কয়াৰ কৰিলে 1 হ'ব, √2 স্কয়াৰ কৰিলে কি হ'ব 2 হ'ব, মাইনাছ 4 4 হ'ল, 1 স্কয়াৰ 1 হ'ব, 2 স্কয়াৰ কৰিলে ইয়াত 4 হ'ব। তলখিনিত কি হ'ব দিয়া 2 2 কাট গ'ল, ওপৰত আছে √3/2, আৰু তললৈ আছে এইফালে 1, ইয়াতে কি 4 4 কাট গুচি গ'ল, গতিকে ওপৰত থাকিলে 2 প্লাছ 1/2
মাইনাছ 1 আৰু তললৈ আছে √3/2 প্লাছ 1 এতিয়া আমি কি কৰিব লাগিব এলচিএম ল'ব লাগিব যদি আমি এলচিএম লওঁ এতিয়া ওপৰ খিনিৰ এলচিএম কি হয় ইয়াত 2 আহিব ইয়াত আছে কিমান 1 গতিকে লসাগু আছিলে 2 গতিকে আমি 2 ৰে পূৰণ কৰিব লাগিব 2 × 4 ওপৰত আছে 1 মাইনাছ 2 আকৌ পূৰণ কৰিলে কি হ'ব 2 × 2 তললৈ আছে একেই লসাগু আহিব 2 এইটো আছে √3 হ'ব প্লাছ 2 × 2 এতিয়া ইয়াতো আছে 2 তলত আছে 2 কাট গুচি গ'ল এতিয়া ওপৰত কি থাকিব ওপৰত থাকিব এতিয়া মোহাই দিছো ওপৰত থাকিব 4 × 5 মাইনাছ 2 তললৈ আছে √3 প্লাছ 2 যদি মই 5ৰ পৰা 2 বিয়োগ কৰোঁ কি পাম মই 3 পাম তললৈ আছে √3 প্লাছ 2 এতিয়া কথাটো হ'ল যে ইয়াত আছে √3টো কি হয় এটা অপৰিমেয় সংখ্যা আৰু তোমাৰ হৰলৈ কি হ'ব নোৱাৰে অপৰিমেয় সংখ্যা হ'ব নোৱাৰে গতিকে আমি পৰিমেয় কৰিব লাগিব আৰু তাৰ কাৰণে আমি তলৰ পৰা কি কৰিলোঁ √3 - 2 পূৰণ কৰিলোঁ পূৰণটোত কি হ'ল এটা সূত্ৰ পৰি গ'ল সূত্ৰটো কি পৰিলে a + b × a - b য'ত আহিব a² - b² সূত্ৰ আহিব আৰু ইয়াত হ'ব 3 পূৰণ √3 - 2 এতিয়া কি হ'ব ইয়াৰ পৰা যদি মই √3² বুলি কওঁ 3 হ'ব আৰু -2² বুলি ক'লে কি হ'ব 4 হ'ব আৰু ওপৰত মই ব্ৰেকেটটো অপেন কৰি দিলোঁ অপেন কৰিলে হ'ব 3√3 - 3 × 6 এতিয়া 3 ৰ পৰা 4 গ'লে কিমান হ'ব -1 ওপৰত আছে 3√3 - 6 তললৈ বিয়োগ একটো আমি ৰাখিব নোৱাৰোঁ গতিকে বিয়োগ চিহ্ন কৰিলোঁ বিয়োগ চিহ্ন কৰিলোঁ বিয়োগ চিহ্ন আগত আছিলে এইটো উল্টা কৰি দিলোঁ উল্টা কৰিলে -6 প্লাছ কি আছিলে 3√3 আছিলে তললৈতো একেই আছিলে গতিকে মাইনাছে মাইনাছে প্লাছ হৈ গ'ল 6 হ'ল আৰু প্লাছে মাইনাছে -3√3 তলৰ একটো মই নিলিখিলে একো নাই গতিকে আনচাৰটো হ'ব 6 - 3√3 যদি তোমালোকে এইখিনিলৈকে বুজি পালা বা বুজি নাই পোৱা মোক কমেণ্ট কৰি জনাবা ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি এইখিনি চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে এনেকুৱা ভিডিঅ' পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা